हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি ৰামটো কেনেকৈ কৰিছোঁ সম্পূৰ্ণখিনি আপোনালোকক জনাম। এই ঘৰটো আমি বিম মাৰিছোঁ, এতিয়া বিম মাৰিম আৰু ইয়াত ৰড ব্যৱহাৰ কৰিছোঁ তিনডালকৈ 10 mm ৰড ব্যৱহাৰ কৰিছোঁ। বাথৰুমটো থাকিব 6 ফুট আৰু লেট্ৰিনটোৰ ভিতৰে থাকিব 3.5 ফুট আৰু 6 ফুট। আৰু আমি ঘৰটো টাবিনটো কালি মাৰিলোঁ, আজি আহিলোঁ ভেটিটো গাঠিম। 5 ইঞ্চি ভেটি হ'ব 2 ফুট। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় জনাবচোন। এইটো লেট্ৰিন ঘৰ হয়, সৰুকৈ বনাইছে 3.5 ফুট আৰু দীঘলে আছে 6 ফুট। লেট্ৰিনটো দীঘলটো আছে 6.5 ফুট বাহিৰে আগ চাইডটো 5 ইঞ্চি হ'ব আৰু বাকী চাইডত 3 ইঞ্চি ৱাল গাঠা হ'ব। আৰু এইটো টেংকিটো সৰুকৈ বনোৱা আছে, 2টা পাৰ্টিশ্যন দি, 3টা নহয়। আৰু ইপিনে চকপিট গাঠা হ'ব। টেংকিটোত ইটা খালে আমাৰ 800 ইটা। ফাইনেলি কালি আমি পিন গাঠি থৈ গ'লোঁ আৰু দুদিনৰ পাছত মাটিখিনি ভৰাই হৈ গ'ল। ষ্টেপ সহ গাঠি দিছোঁ, একেবাৰতে ষ্টেপ আমি 3টা দিছোঁ। আৰু আজি আমি ইয়াৰ ওপৰত হাতে লগ পোৱালৈ গাঁথনি কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে। আৰু এই ঘৰটোত প্ৰিণ্টৰ পৰা ফিনিচিঙলৈ ইটা কিমান লাগিছে মই জনাই দিম আপোনাক। ফাইনেলি আমাৰ মছলা বনোৱা হৈ গ'ল আৰু গাঁথনি সেইখন কৰিলোঁ। সেইপিনে আমি 3 ইঞ্চি 10 লাইন মাৰিছোঁ। চব চাইডে আমি 10 লাইনকৈ মাৰি আজি পোষ্ট জাম দি থৈ যাম আৰু কালিৰ পৰা ওপৰত চাং পাতি গাঠিম। বাথৰুমটো ভিতৰে 6 ফুট বাই 6 ফুট ৰখা হৈছে আৰু লেট্ৰিনটো 3.5 ফুট আৰু 6 ফুট ৰখা হৈছে। আৰু মোৰ লগৰজনে গাঁথনি কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এটা ভিডিঅ' কৰোঁতে বহুত দিন লাগি যায়, কেইবাদিনো লাগি যায়। আৰু কিয়নো আপোনালোকে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন ভিডিঅ' বনাবৰ কাৰণে পাই থাকিম। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন ভিডিঅ'বোৰ গৈ থাকিলে আপোনালোকলৈ আগবঢ়াই থাকিম মই। আমাৰ ফাইনেলি গাঁথনি হৈ গ'ল আৰু এইপিনে পোষ্ট 2টা কাম দিছোঁ। এতিয়া আমি চাঙৰ ওপৰত গাঠিলোঁ। তিনি 4 দিনৰ মূৰত আপোনালোকলৈ আকৌ এটা ভিডিঅ' মই আগবঢ়াই থাকোঁ। কিয়নো একেদিনাখনে এটা ভিডিঅ' দিব পৰা নাযায়, বহুত ছুটি হয় আৰু বেছি দীঘলকৈ দিলেও আপোনালোকে আমনি পায়। সেইটো কাৰণে ছুটিকৈ দিওঁ 5-6 মিনিটৰ ভিতৰত। আৰু এই দৰ্জাখন ফাইনেলি আহিল গ'ল। দৰ্জাখন আমি ৰাখিছিলোঁ 3 ফুট চাইজত আৰু মালিকে আনিলে 2.5 ফুট চাইজত। আৰু আমি এনেকৈ আকৌ ইটা গাঠি দৰ্জাখন ঠেক কৰি লগাই দিলোঁ। দৰ্জাখন লগাই দিলে আমি ইয়াৰ ওপৰত পিছদিনাখন আকৌ লিণ্টাৰ গাঠি আছোঁ ফ্ৰণ্টৰ ছাইডত। আৰু পিছ চাইডে আমি হাইট ৰাখিছোঁ 7 ফুট আৰু আগপিনে ৰাখিছোঁ 8 ফুট। আৰু ঘৰটোত ইটা খাইছে 800 আৰু টেংকিটো লাগিলে 800, 1600 ইটা ইয়াত গ'ল। চকপিট সহ 2000 ইটা গুচি যাব। আৰু আমাৰ ভিডিঅ'টো চাই আপোনালোকে এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। দৰ্জাখন কেনে লাগিছে জনাবচোন। ষ্টিলৰ দৰ্জাখন, এখন দৰ্জাখন লৈছে 3100 টকাকৈ এখন দৰ্জা।
বৰ্তমান আমাৰ ইয়াত ৰেট হৈ আছে 3100 টকা। পিছপিনে লিণ্টাৰটো ঢলা হৈ গ'ল আৰু স্লপিং মাৰি দিলোঁ। ঘৰটো ফাইনেলি কমপ্লিট হৈ গ'ল আৰু প্লাষ্টাৰ কৰাৰ পাছত তাৰ টাইলছ লগাই আপোনালোকলৈ আকৌ